এইবাৰ বহুতো লোকৰ অৰুণোদয় আঁচনিৰ পৰা নাম কটা হ'ব যদিহে তেওঁলোক যাৰ ঘৰত ৰেচন কাৰ্ড নাই তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰিব। গাড়ী চিচা পৰ্যন্ত ভাঙি চুৰমাৰ কৰি দিলে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ ডিজিটেল আসাম 3.0। আজি আমি লৈ আহিছো আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়। যদিহে ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আৰম্ভ কৰিছো প্ৰথম খবৰৰ সৈতে। যিহেতু শ্বিলঙত যি ধৰণৰ অসমৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰা হ'ল আমি সবেই গম পাইছো। তাৰ ওপৰত এতিয়া প্ৰতিবাদ কৰি অসমৰ গাড়ী চালক ড্ৰাইভাৰবোৰে যোৱাকালি খানাপাৰাত সকলো মেঘালয়ৰ গাড়ী উভতাই পঠালে। বন্ধুসকল, কেইদিনমান পূৰ্বে আমি ভিডিঅ'সমূহ পাই আছিলো কেনেকে অসমীয়া গাড়ী নাম্বাৰ প্লেট AS01 শ্বিলঙৰ ৰাস্তাত গাড়ীবোৰ ভাঙি দিয়া হৈছিলে। হয় বন্ধুসকল, সেই ৰাস্তাত বহুতো গাড়ী আছিল কিন্তু তেওঁলোকে অকল AS01 গাড়ী ভাঙিছিলে। সেইবাবে যোৱাকালি খানাপাৰাত অসমীয়া গাড়ী চালকবোৰে প্ৰতিবাদ কৰে আৰু সকলো মেঘালয় গাড়ীক উভতাই পঠালে। বন্ধুসকল, মেঘালয়ত যিটো প্ৰতিবাদ হৈছিলে সেই প্ৰতিবাদটো কৰিছিলে কেচু হৈছে খাচীয়া ষ্টুডেণ্ট ইউনিয়ন। তেওঁলোকে প্ৰতিবাদ কৰি থকাৰ সময়তে তেওঁলোকে বাছি অকল অসমীয়া চালকৰ ওপৰত অত্যাচাৰ কৰিলে। তেওঁলোকে অসমীয়া তেওঁলোকে AS01 থকা নাম্বাৰ প্লেট গাড়ীসমূহত আক্ৰমণ কৰিলে। তেওঁলোকৰ গাড়ী চিচা পৰ্যন্ত ভাঙি চুৰমাৰ কৰি দিলে আৰু সেই গাড়ীৰ ভিতৰত বহুতো অসমীয়া পৰিয়াল আছিলে। তাৰে মাজত কিছুমান সৰু ল'ৰা ছোৱালী আছিলে। কিন্তু তেওঁলোকে এই যিটো কেঁচু লোক আছে তেওঁলোকে সেই গাড়ীসমূহত থকা পেছেঞ্জাৰৰ ওপৰতো আক্ৰমণ কৰিলে। অৰ্থাৎ চিচাখন ভাঙি দিয়াৰ ফলত সৰু ল'ৰা ছোৱালী গাত লাগিছিলে আৰু বহুত এতিয়া ইনজিয়ৰ হৈ আছে। তেওঁলোকে মেডিকেলত চিভিলত ভৰ্তি হৈ আছে। গাড়ী চালক ড্ৰাইভাৰবোৰে খানাপাৰাত প্ৰতিবাদ কৰে আৰু সকলো মেঘালয় গাড়ীক উভতাই পঠাই দিলে। ইয়াৰ ওপৰত আপুনি কি ক'ব বিচাৰিব আপুনি কমেণ্টত মতামতটো দিবলৈ নাপাহৰিব। আৰু লগতে দ্বিতীয়টো খবৰ লৈ আহিছো। দ্বিতীয়টো খবৰ হৈছে ৰেচন কাৰ্ডৰ ওপৰত। বন্ধুসকল, যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই আৰু যদি আপুনি ৰেচন কাৰ্ড উলিয়াম বুলি ভাবিছে তেতিয়াহ'লে আপুনি গাঁওবুঢ়াৰ পৰা লিখা আনিব লাগিব যে আপোনালোকৰ পৰিয়ালৰ কাৰো ৰেচন কাৰ্ড নাই। এতিয়া অসম চৰকাৰে সুবিধা কৰি দিছে যে যাৰ ঘৰত ৰেচন কাৰ্ড নাই তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰিব, কিন্তু তাৰ বাবে তেওঁলোকে গাঁওবুঢ়াৰ পৰা লিখা আনিব লাগিব যে তেওঁলোকৰ পৰিয়ালৰ কাৰো ৰেচন কাৰ্ড নাই। বন্ধুসকল, এইদৰে কৰিলে আপুনি ৰেচন কাৰ্ড লাভ কৰিব পাৰিব। নেক্সটটো খবৰ হৈছে বন্ধুসকল ৰেচন কাৰ্ডৰ ওপৰত। যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে আৰু যদি আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তিৰ নাম আপুনি ভৰাবলৈ বিচাৰিছে তেতিয়াহ'লে পৰিয়ালৰ কোনো ব্যক্তিৰ নাম যদি ৰেচন কাৰ্ডত ভৰাবলৈ বিচাৰিছে তেতিয়াহ'লে আপুনি প্লে ষ্টৰৰ পৰা এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব। এপ্লিকেশ্যনটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপুনি ডাইৰেক্ট তাৰ পৰা ডাউনলোড কৰিব পাৰিব। এপ্লিকেশ্যনটোৰ নাম হ'ল মেৰা ৰেচন এপ। মেৰা ৰেচন এপত যায় আপুনি আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো দি দিব। ৰেচন কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছতে তাত আপুনি এড ফেমিলি মেম্বাৰ বুলি আহিব নাইবা নিউ ফেমিলি মেম্বাৰ এড বুলি আহিব। সেই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগত আপোনাৰ 9খন পেজৰ ফৰ্ম ফিলআপ আহিব। সেই ফৰ্মখিনি যদি আপুনি কৰি দিয়ে তাৰপিছত ভেৰিফিকেশ্যন হোৱাৰ পিছতে আপোনাৰ ফেমিলি মেম্বাৰৰ নাম ৰেচন কাৰ্ডত এড হৈ যাব। বন্ধুসকল, যদি গোটেই প্ৰক্ৰিয়াটো আপোনাক দেখাই দিব লাগে তেতিয়াহ'লে কমেণ্ট কৰিব। মই গোটেই প্ৰক্ৰিয়াটো ভিডিঅ' এটা বনাই আপোনালোকক দি দিম। যদি বন্ধুসকল ভিডিঅ'টো ইয়ালৈকে চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। যিহেতু প্ৰায়সকল লোকে আমাৰ ভিডিঅ'সমূহ চাই কিন্তু লাইক বা ছাবস্ক্ৰাইব নকৰে। নেক্সটটো খবৰ আহি পৰিছে বন্ধুসকল অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে। বন্ধুসকল, যিহেতু এইবাৰ বহুতো লোকৰ অৰুণোদয় আঁচনিৰ পৰা নাম কটা হ'ব যদিহে তেওঁলোকৰ ডকুমেণ্টছত কিবা ভুল পায়। সেইবাবে বন্ধুসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমি সঠিক আপডেট দি যাওঁ সময়ে আৰু কেনেদৰে কি কৰিব লাগে আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিওঁ। আমাৰ ভিডিঅ' চাই কৰা প্ৰায় লোকৰে অৰুণোদয় আঁচনিত নাম কাট নাখায় আৰু তেওঁলোকে ঠিক সময়তে অৰুণোদয় আপডেটসমূহ পায় আৰু তেওঁলোকে আজিলৈকে একো সমস্যাৰ সন্মুখীন হোৱা নাই। যদিহে আপুনি অৰুণোদয় আঁচনিৰ সমস্যাৰ সন্মুখীন হৈছে তেতিয়াহ'লে স্ক্ৰীনত কেইটামান নাম্বাৰ দি দিছো। আপুনি সেই নাম্বাৰ কেইটাত কণ্টেক্ট কৰিব পাৰে। প্ৰায় লোকৰে অভিযোগ থাকে যে তেওঁলোকে অৰুণোদয়ৰ বাবে যোগ্য কিন্তু তেওঁলোকে বৰ্তমান অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। কিন্তু যিসকল অযোগ্য তেওঁলোকে ঠিকেই লাভ কৰি আছে। তাৰ বাবে আপোনালোকে এই নম্বৰটোত কণ্টেক্ট কৰিব আৰু আপোনাৰ কি সমস্যা হৈ আছে আপোনালোকে জনালে অৰুণোদয় আঁচনি আপুনি লাভ কৰিব পাৰিব। যিহেতু প্ৰায় সময়ত দেখা পোৱা যায় যে যোগ্যজনে নাপায় অযোগ্যজনে পায়। তাৰ ওপৰত এবাৰ চৰকাৰে কঠোৰ দৃষ্টি দিছে। সেইবাবে হেল্পলাইন নম্বৰ তেওঁলোকে মুকলি কৰি দিছে আৰু তাৰ ফলত আপোনালোকে ডাইৰেক্ট ফোন কৰি অভিযোগ দিব পাৰিব। এই ভিডিঅ'টো লাইক কৰি চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি থওক। আমি ডেইলি আপডেটসমূহ দি যাওঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব। ভিডিঅ'টো আজি ইমানখিনিলে আছিলে। কমেণ্টত জনাব আপোনাৰ মতামত আৰু লগতে শ্বিলং আৰু অসমৰ মাজত হৈ থকা এই কাজিয়াখনৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব তাৰ বিষয়ে কমেণ্ট কৰি জনাব।